সকলোকে ছাৰে সমান মৰম কৰে, কিন্তু মই নিজেহে অনুভৱ কৰো হাগ্ৰামা মহিলাৰী ছাৰে চবচে সৰু ভাইটি বুলি মোকে মৰম কৰে বেছি বুলি মই অনুভৱ কৰো। হাগ্ৰামা মহিলা ছাৰৰ বাহাদুৰি ষ্টাইল যি ক'ব সেইটোৱে কৰিব, সৰু হ'লেও ডাঙৰ হ'লেও হাগ্ৰামা মহিলাৰী ছাৰে যিটো ক'ব সেইটোৱে কৰিব। এতিয়া আহি থকা MLA এছেম্বলি ইলেকশ্যনত আপোনালোকে চাব ইয়াৰ ৰিজাল্ট ইয়াৰছে আৰু ভাল হ'ব, BTCতো ভাল হ'ব, বাহিৰতো ভাল হ'ব। আমি ৰাইজৰ যেনেকুৱা প্ৰতিশ্ৰুতি কৰিছিলে 100% আমি কৰিব নোৱাৰিব পাৰে, কিন্তু এটলিষ্ট এতিয়া আৰম্ভ যিটো হৈ আছে আৰু 2-3 মাহ আৰম্ভ আমাৰ চৰকাৰ, এতিয়া কিমান আমি কৰিব পাৰিম আৰু কিমান আদৰ হৈ থাকিব এইটো পিছতে গম পাব। কিন্তু আমি আগতীয়াকৈ গীৰ্জা, মন্দিৰ, মছজিদ আৰু যিমানখিনি মন্দিৰ মছজিদ আছে প্ৰায়ৰিটি হিচাপে আমি এই মন্দিৰৰ এই বাউণ্ডাৰী টয়লেট ব্লক বা মছজিদৰ বাউণ্ডাৰী টয়লেট ব্লক বা গীৰ্জা চাৰ্চৰ মন্দিৰৰ এই গীৰ্জাৰ বাউণ্ডাৰী টয়লেট ব্লক এদি ৰাজহুৱা কামবিলাক আমি আগতীয়াকৈ আৰম্ভ কৰিম বুলি আমি এই হাতত লৈছো। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা মিছা কথা কৈ ৰাইজক এনে ফুচলাই থকা নিচিনা কথা ক'ব পৰা ব্যক্তি হাগ্ৰামা মহিলা ছাৰে নহয়। এইটো হাগ্ৰামা মহিলা ছাৰৰ বাহাদুৰি ষ্টাইল যি ক'ব সেইটোৱে কৰিব, সৰু হ'লেও ডাঙৰ হ'লেও হাগ্ৰামা মহিলাৰ ছাৰে যিটো ক'ব সেইটোৱে কৰিব। প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু ডাইলগ বহুত ধুনীয়াকৈ ডাইলগ দিব পাৰে, কিন্তু কাম কম কৰে। আমি একেবাৰে কৰা নাই বুলি কোৱা নাই, কিন্তু কথা বেছি কাম কম। হাগ্ৰামা মহিলা ছাৰৰ কথা কম কাম বেছি। এইটো নিৰ্দেশ আছে, হাগ্ৰামা মহিলাৰী ছাৰ বহুতো মৰম কৰে, সকলোকে মৰম কৰে, কিন্তু বেছিকৈ মোক মৰম ক'লে যেন মই অনুভৱ কৰোঁ। যিমান BTCৰ ইউথ আছে, কৰ্মকৰ্তাবিলাক আছে, সকলোকে ছাৰে সমান মৰম কৰে, কিন্তু মই নিজেহে অনুভৱ কৰোঁ হাগ্ৰামা মহিলাৰী ছাৰে চবচে সৰু ভাইটি বুলি মোকে মৰম কৰে বেছি বুলি মই অনুভৱ কৰোঁ। নতুন পলিচি হ'ল আমাৰ ইউথৰ কাৰণে লৈছো, যিবিলাক বেকাৰ 100% আমি দিব নোৱাৰিব পাৰে, কিন্তু বৰ্তমান আমি 2 লাখকৈ বেকাৰ ইউথবিলাকক দিবলৈ আৰম্ভ কৰিম। এতিয়া ফাইলটো প্ৰচেছ হৈ আছে, কমচে কম 2 সপ্তাহমানৰ পিছত এইটো নিশ্চয় দেখা পাব। আৰু চেল্ফ হেল্প গ্ৰুপবিলাকক আৰু যিবিলাক ভেণ্ডৰ এই বেপাৰী কৰে, এই দোকান চাহ দোকান আছে, কোনোবা চিলাই মেচিন কৰি আছে, কোনোবা চিলন আছে, এইবিলাকক মানে 10,000 দিবলৈ এতিয়া লিষ্ট চলি আছে, এতিয়া আৰম্ভ হৈ যাব। এতিয়া এইবোৰ কথা লৈ আলোচনা চৰ্চা কৰি আছে, যিবিলাক এনি মানে এই ডিপাৰ্টমেণ্টত বা নিজৰ হাতৰ বিদ্যা, কিছুমান যদি এই চুলি কাটিব পাৰে, ইয়াক কেনেকা ওপৰলৈ যাব পাৰে, আৰু কোনোবা পাৰ্লাৰ আছে এইটো আৰু ওপৰত কেনেকা লৈ যাব পাৰে, এই পাৰ্লাৰত 2জন এই কিবা লেবাৰ ৰাখিছে, তাতে আৰু 5জন ৰাখিব পাৰে নেকি, এইবিলাক চিন্তা চৰ্চা কৰি আত্মসাহাৰ্য মানে চৰকাৰৰ পৰা অনুদান IBS এইবিলাক ইউথবিলাকক দিয়া হ'ব। আৰু যিবিলাক এই চাহ দোকান কৰি আছে সিহঁতক অলপ এই আৰু ফাইনেন্সিয়েল ছাপৰ্টিং দি পেলাই আৰু ডাঙৰকৈ দোকান বনাব পাৰিব নেকি, আৰু কিছুমান চেয়াৰ টেবল বনাব পাৰে, কিছুমান টায়াৰ দোকান, কিছুমান মেকানিক আছে, এইবিলাকক পইচা দি পেলাই অলপ ভালকৈ দোকান আৰু উঠাই লৈ যাব পাৰিব নেকি, ওপৰলৈ যাব পাৰিব নেকি, এইবোৰ কথা চিন্তা কৰি হাগ্ৰামা মহিলাৰে বিভিন্ন ধৰণৰ এই প্ৰস্তাৱ লৈছে আৰু প্লানিং কৰিছে, এইটো আমি জানো। মই কমচে কম এই 5,000তকৈ অধিক ছাৰে নিৰ্দেশ দিয়া মতে দিব পাৰিছো। কোনো কাজিয়া, কোনো কাৰোৰ পৰা টকা পইচা লৈ একো দিয়া হোৱা নাই। 4 লাখ 5,000তকৈ অধিক কণ্ট্ৰেক্টৰবিলাকক বিল দিয়া হ'ল। এতিয়া আপোনালোকে BTCত ছেক্ৰেটাৰীত ধুনীয়াকৈ 5 বছৰৰ পিছত তেখেতসকলে বিল পাইছে, ধুনীয়াকৈ সিহঁতে অলপ হ'লেও ভগাই লৈছে, আৰু আহি থকা দিনত ধুনীয়াকৈ আৰু লিষ্ট কৰিবলৈ গৈ আছে আৰু পাই যাব। 17টা আগতে 17টা পাইছিল, এতিয়া আমি 28টা পালোঁ। মই ইলেকশ্যনৰ কেম্পিঙৰ সময়তে কৈ আছিলোঁ আমি 28টা প্লাছ পাম। 28টা প্লাছ আছিল আমাৰ, কিন্তু আনফৰ্চুনেট কিবা এটা কাৰণত কিছুমান ছিটকি গ'ল।
কেনেকুৱা কি কাৰণত এইবিলাক আমি জানো এতিয়া আহি থকা MLA এছেম্বলি ইলেকশ্যনত আপোনালোকে চাব ইয়াৰ ৰিজাল্ট ইয়াৰছে আৰু ভাল হ'ব BTCতো ভাল হ'ব বাহিৰতো ভাল হ'ব কিন্তু আমাক কোনোবা যদি অন্যায় কৰিব খোজে অন্যায়ৰ বদলে অন্যায় পাব না ৰাজনীতিকৰ কথাটো কৈছো মই কোনোবা যদি আমাক মৰম কৰে আমি আৰু মৰম কৰিম তেখেতসকলক আমি সহায় কৰিম বাস